দাদা কথাবাৰ্তাৰ দ্বিতীয়টো খণ্ডলৈ আমি আপোনাক স্বাগতম জনাইছোঁ। আমি এই খণ্ডটোত বিশেষভাৱে আপোনাৰ সৃষ্টিশীলতাৰ কথা পাতিম। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এষাৰ কথা কৈছিল যে কলা কেৱল কলাৰ বাবে নহয়, কলা জীৱনৰ বাবে। গতিকে এতিয়াই সাহিত্য জীৱনবোধৰ অংশ হৈ সাহিত্যই মানুহক অনুপ্ৰাণিত কৰিছে, জীয়াই থকাৰ শক্তি দিছে। তো আপুনিও শেহতীয়াভাৱে অনুশীলন শীৰ্ষক এটা ফেচবুক গ্ৰুপৰ জৰিয়তে বিভিন্ন বয়সৰ বিভিন্ন চিন্তাৰে আকৃষ্ট লোকসকলক সংগঠিত কৰি তেখেতসকলকো জীয়াই থকাৰ এক প্ৰেৰণা প্ৰদান কৰিবলৈ সক্ষম হৈছে। আমি সেই সম্পৰ্কৰ কথাৰ পৰাই আৰম্ভ কৰিছোঁ। কিদৰে এই চিন্তা আৰম্ভ হ'ল? এগৰাকী মাতৃক যেতিয়া এটা সন্তানে মা বুলি মাতিলে হৃদয়ত যিটো শিহৰণ বা যিটো অনুভৱ হয়, ঠিক তেনেকৈ অনুশীলন গ্ৰুপত কোনোবাই প্ৰথম লিখিছোঁ বুলি যদি কথাষাৰ কয়, সেই শিহৰণ কিন্তু একেই শিহৰণ মোৰ বুকুতো জাগি উঠে। চাওক, বহুতে কয় অসমীয়া ভাষাটো গ্ৰুপবিলাকে হ্ৰাস কৰিছে। সেইবিলাক কথা আচলতে ক'বলৈ সহজ। ৱৰ্ডছ আৰ ইজি লাইক দ্য উইণ্ড। বতাহৰ দৰে শব্দ ক'বলৈ সহজ। এই যে ভাল কাম যে কৰি আছোঁ তাৰ যে পজিটিভ দিশ আছে, সেইটো কিন্তু মানুহে ক'বলৈ নিবিচাৰে। আজি কি পজিটিভ দিশ আছে চাওক, এজন চুগাৰৰ পেচেণ্টৰ, এজন ব্লাড প্ৰেছাৰ পেচেণ্টৰ, এজন হাৰ্টৰ পেচেণ্ট বা এজন কৰ্কট ৰোগীয়ে যেতিয়া কিবা এটা লিখিবলৈ আৰম্ভ কৰে, তেওঁ এটা মানসিক প্ৰশান্তি পায়। এই আধা ঘণ্টা এঘণ্টা যে তেওঁ ব্যস্ত হৈ থাকিলে তেখেতৰ বেমাৰ তেজৰ কথা মনত নাহিল। তাত কোনোবাই ৭৫ বছৰ বয়সত যদি আছামিজ স্ক্ৰিপ্ট এখন কোনোবাই ব্যৱহাৰ কৰিবলৈ বিচাৰিছে, স্বাভাৱিকতে তেওঁৰ ভুল হ'বই। সেইটোক লৈ আচলতে মানুহে নিৰুৎসাহিত কৰিব নালাগে বা সমালোচনাৰ তীব্ৰ মানে আক্ৰমণ কৰিব নালাগে। আপুনি অনুশীলনৰ কথা উনুকিয়াইছে সেইবাবে কৈছোঁ। আচলতে হয়নে সপোনে এটা কথাই ভাবি থাকোঁ যে নিজেই জীয়াই থকাৰ লগতে যাতে আৰু হাজাৰজনক কেনেকৈ জীয়াই ৰাখে। আপুনি যদি আপোনাৰ জীৱনৰ হেন্দুৰীয়া বাটত আগুৱাই যাব খুজিছে, তেতিয়াহ'লে আপোনাৰ হাতত ধৰি আৰু 10জনক যদি আপুনি আগুৱাই নিব পাৰে, তেতিয়াহে সেই যাত্ৰা কিন্তু আপোনাৰ সফল হ'ব। আৰু মই ভাবিছোঁ যে সেই যাত্ৰা সফল কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ। 2019 চনৰ মে' মাহৰ এটা সন্ধিয়া আমাৰ বান্ধৱী কৃপালী ভূঞাৰ ঘৰৰ ড্ৰয়িং ৰুমত তেখেতৰ স্বামী সৌৰভ দা, কৃপালী ভূঞা, মোৰ পৰিবাৰ বল্লৱী আৰু মই, আমি চাৰিজনে এটা কথা আলোচনা কৰিছিলোঁ যে সাহিত্য চৰ্চাৰ এটা গ্ৰুপ খুলিম। যিহেতু ফেচবুকত নিজৰ বন্ধু বান্ধৱীৰ সংখ্যা থাকে 5000 আৰু সেই 5000 সকলো সাহিত্যৰ অনুৰাগী নহ'বও পাৰে। তেতিয়া আমি আৰম্ভ কৰিছিলোঁ, মনত ধাৰণা কৰি এই কথাটো আৰম্ভ কৰিলোঁ। তাৰপিছতে মই দুদিনমানৰ পিছত ফেচবুকত দিলোঁ, অনুশীলনৰ নামৰ এটা, অনুশীলন বুলি দিয়া নাই, যে সাহিত্য চৰ্চাৰ এটা গ্ৰুপ খুলিম বুলি আমি দিলোঁ। আৰু তেতিয়া কি হ'ল যে মোৰ অজস্ৰগৰাকী শুভাকাংক্ষীয়ে তাত সহযোগিতা আগবঢ়ালে, সঁহাৰি জনালে। আৰু মে' মাহৰ পৰা আমি নৱেম্বৰৰ 7 তাৰিখলৈকে মই চিন্তা চৰ্চা কৰিলোঁ যে গ্ৰুপটো হঠাৎ খুলিম, যদি ছাকচেছ নহওঁ, জীৱনত যি কৰিবলৈ বিচাৰিছোঁ অলপ প্লেন প্ৰগ্ৰেম কৰি কৰোঁ, এব্ৰাপ্টলি একো নকৰোঁ। কাৰণ হঠাৎ উজুটি খালে নিজৰ মনত অলপ আঘাত লাগিব। কাৰণ মহৎ কাম এটা কৰিবলৈ গৈ যদি আপুনি উজুটি খায়, তেতিয়া মনত আঘাত পোৱাটো আপোনাৰ স্বাভাৱিক। সেইকাৰণে সিদ্ধান্ত ল'লোঁ যে কেইটামান দিন ভাবোঁ। আৰু গ্ৰুপটো একচুৱেলি কেনেকৈ খুলিব লাগে মই জনাও নাছিলোঁ। প্ৰথম গ্ৰুপটো খুলি এজন মেম্বাৰ হেৰি কৰি মানে গোটাই আকৌ গ্ৰুপটো বন্ধ কৰিবলগীয়া হ'ল। একেটা দিনৰে কথা কৈছোঁ, কাৰণ ইমান মোবাইলত বিশেষ লাগি থকা নহৈছিলেতো। তাৰপিছত আপোনাৰ অনুশীলন গ্ৰুপটো আৰম্ভ কৰিলোঁ। আৰু অনুশীলন গ্ৰুপটো কেৱল মই নিজৰ মাজতেতো ৰাখিলে নহ'ব, আৰু অকলে যেতিয়া এটা সপোন ডাঙৰ হয়, সেই ডাঙৰ সপোনটোক আচলতে সাকাৰ কৰিবৰ কাৰণে আপোনাৰ লগত আৰু বহুজনে হাত দিব লাগিব। সেইখিনি সময়তে মোৰ ফেচবুকৰ যোগেদিয়ে পৰিচিত অৱশ্যে সকলোৱে ফেচবুকৰ যোগেদিয়ে পৰিচিত আমাৰ ইয়াত এডমিন হিচাপে যি আছে, তাত আমি গ্ৰুপৰ এডমিন হিচাপে ৰাখিলোঁ, অনুৰোধ জনালোঁ আৰু খুব আগ্ৰহ প্ৰকাশ কৰিলে তেখেতলোকে। তেওঁলোকৰ নাম মই ল'বলৈ বিচাৰিছোঁ। তেওঁলোক হৈছে মাধু আৰন্ধৰা, তেওঁ যথেষ্ট এগৰাকী জনপ্ৰিয় লেখিকা। তাৰপিছত আহিলে আমাৰ মনীষা বৰা, তেখেতৰ স্বামীয়ে নেপকৰ চিকিৎসক হয়, তেখেতলোক নাগালেণ্ডত থাকে। তেখেত খুব কম লিখে কিন্তু যথেষ্ট ধুনীয়া লিখে আৰু যথেষ্ট লিডাৰশ্বিপ কোৱালিটি আছে। নীলাক্ষী দত্ত, তেওঁৰ কথাটো মই ইতিমধ্যে কৈছোঁ আপোনাক। তাৰপিছত আহিলে আপোনাৰ বাস্তৱ বিকাশ মোৰ ষ্টুডেণ্ট হয়। আৰু চিৰঞ্জীৱ চলিহা, তেওঁ মোৰ ষ্টুডেণ্ট, তেওঁলোক দুজন আছে। তাৰপিছত আছে আমাৰ ৰশ্মি বৰগোহাঁই,
তেওঁক আমি গোটেই ছেটিংছৰ কামখিনি দিওঁ তেওঁক খুব সুন্দৰভাৱে কামখিনি আমাৰ সমাপন কৰিছে তেওঁ যথেষ্ট এক্টিভ তাৰপিছত আহিলে আমাৰ ৰেখামণি বৰুৱা বৰাক আমি এটা দায়িত্ব দিয়া আছে যে প্ৰতি সন্ধিয়া অনুশীলন গ্ৰুপত আপুনি এটা প্ৰাৰ্থনা দিয়াব লাগিব যথেষ্ট নিষ্ঠা সহকাৰে তেওঁ কাম কৰি আছে যথেষ্ট অমায়িক তাৰপিছত আহিলে আমাৰ ৰঞ্জনা কোচ বকলিয়াল তেওঁ এগৰাকী অত্যন্ত প্ৰহৰী এতিয়া তেখেত স্বাস্থ্যকৰ্মী ৰাতিক দিন কৰি তেওঁ কৰোনা ভাইৰাছৰ কাৰণে সেৱা আগবঢ়াই আহিছে তেওঁক এইকেইটা দিনত আমি গ্ৰুপত বিশেষ সময় দিবলৈ পোৱা নাই তেওঁ যেতিয়া আহৰি পাব সময় দিব তাৰপিছতে আহিলে আমাৰ মণিমালা বৰুৱা দত্ত বাইদেউ তেখেত শিৱসাগৰত ঘৰ তেখেত এক সংস্কৃতিবান পৰিয়ালৰ এগৰাকী মহিলা তেখেতে সুন্দৰ লিখা মেলা কৰে কিন্তু এইখিনি সময়তে মই এটা কথা ক'ব লাগিব যে মণিমালা বৰুৱা বাইদেউ অপূৰ্ব কোচদা আৰু সৌৰভ বৰা দাদা আমি তেখেতলোক তিনিজনক এক বিশেষ মৰ্যাদা দিহে আমাৰ গ্ৰুপত ৰাখিছোঁ আমি পোষ্ট এপ্ৰুভ কৰিব লাগিব আপোনালোকে ফ্ৰেণ্ড ইনভাইটেশ্যন এপ্ৰুভ কৰিব লাগিব তেনেকুৱা দায়িত্ব আমি দিয়া নাই তেখেতলোকক আচলতে আমি এক সন্মান ইয়াত প্ৰদান কৰিছোঁ তাৰপিছত আহিলে আমাৰ তুলিকা নাথ বৌ তেখেত থাকে গুজৰাটত শিপা পাহৰ নাই খুব সুন্দৰভাৱে তেখেতে অসমীয়া সাহিত্য চৰ্চা কৰি আছে তাৰপিছত আহিলে আমাৰ ৰীমামণি বৰা বৰদলৈ তেওঁ ডিব্ৰুগড়ৰ তেওঁ অধিবক্তা ৰীমা যথেষ্ট ধুনীয়া লিখে খুব তত্ত্বগধুৰ কথা লিখে তাৰপিছত আহিলে আপোনাৰ বল্লৱী দত্ত মোৰ পৰিবাৰ কৈ আছোঁ আৰু তেখেতৰ বিষয়লৈ তাৰপিছতে কৃপালী ভূঞা তেওঁতে আছে আৰু মইতো নিজে আছোঁৱেই আমি সকলোৱে তেনেকৈ এটা টিম ৱাইজত কামটো আগবঢ়াই লৈ গৈ আছোঁ আৰু আজিৰ তাৰিখত আপোনাক মই জনাবলৈ সুখী হ'ম যে 7 মাহ হৈছে আমাৰ যোৱা 7 তাৰিখে কিন্তু 6 মাহ 18 দিনহে হ'ব মাজতে যে ইণ্টাৰনেট কাটি দিছিল গতিকে সেই 6 মাহ 18 দিনত আমাৰ 30,000 সদস্য আমাৰ গ্ৰুপত আহিছে আৰু অনুশীলন গ্ৰুপটো কেৱল এতিয়া সাহিত্য চৰ্চাৰে হৈ থকা নাই এতিয়া অনুশীলন গ্ৰুপটো এক মানৱীয়তাৰ বাৰ্তাৰ কাৰণে প্ৰেৰণ কৰিবৰ কাৰণে আমি আচলতে অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ আমি এটা নতুনকৈ এটা পদক্ষেপ লৈছোঁ যে সমাজৰ যিসকল অত্যন্ত প্ৰহৰী স্বৰূপ তেখেতলোকক আমি কেনেকৈ পৰিচয় কৰাই দিব পাৰোঁ আজি কেইটামান দিনৰ আগত আমি এগৰাকী আশাকৰ্মী সোণপুলি খনিকৰ খুৰীক পৰিচয় কৰাই দিছোঁ তাৰপিছতে পাৰিজাত নাৰ্চাৰীৰ আমাৰ দীপক নাথ দাদা সেই দীপক কুমাৰ নাথ দাদাৰ বিষয়ে আচলতে মই এই কথাটো ক'বৰ কাৰণে এডমিনৰ নাম লোৱা নাছিলোঁ দীপক কুমাৰ নাথ দাদা আমাৰ এডমিনেই হয় তেখেত মোৰ অভিভাৱক স্বৰূপ সেই দীপক কুমাৰ নাথ দাদাই এখন পাৰিজাত নামৰ এখন নাৰ্চাৰী আছে সেই পাৰিজাত নাৰ্চাৰীৰ যোগেদি তেখেতে ইচ্ছা কৰিলে যে পাৰিজাত নাৰ্চাৰীৰ যোগেদি মই এটা পৰিৱেশ দিৱসত এটা প্ৰতিযোগিতা পাতোঁ সেই পৰিৱেশ দিৱসৰ প্ৰতিযোগিতা আমি পাতিলোঁ আৰু সেই পৰিৱেশ দিৱসৰ প্ৰতিযোগিতাত আপোনাৰ আমাৰ পাৰিজাত নাৰ্চাৰীৰ পৰা পুৰস্কাৰখিনি দিয়া হৈছে আৰু পাৰিজাত নাৰ্চাৰীৰ বিষয়ে আমি সকলোৰে আগত পৰিচয় কৰাই দিছোঁ মানে ভাল কামবিলাক ভাইৰেল হ'ব লাগে কেৱল সাহিত্য চৰ্চাইটো নহ'ব গতিকে যদি দীপক নাথৰ এই যিটো কৰ্ম সেই কৰ্মৰাজিক দ্বাৰা যদি আন কোনোবা অনুপ্ৰাণিত হয় তেতিয়াহ'লে আমাৰ কাৰণে কিমান সফল হ'ব আৰু আমাৰ আটাইতকৈ কি ভাল লাগিছে জানেনে এতিয়া অনুশীলন গ্ৰুপত প্ৰতিযোগিতা পাতিবৰ কাৰণে আমাৰ শুভাকাংক্ষী শাৰী পাতি আছে প্ৰথম মাতৃ দিৱসৰ দিনাখন মোৰ ভণ্টি নৱশ্ৰী সোণোৱালে ফোন কৰিলে দাদা প্ৰতিযোগিতা এটা পাতক পুৰস্কাৰ মই দিম তেওঁ দিলে পাৰিজাত নাৰ্চাৰীয়ে ক'লে পুৰস্কাৰ মই দিম হৈ গ'ল মোৰ এজন শ্ৰদ্ধাৰ দাদা নৱজ্যোতি শইকীয়া দাদা তেখেতে তিয়কত ঘৰ তেখেতে ক'লে এটা প্ৰতিযোগিতা পাতক মই পুৰস্কাৰ দিম এতিয়া আমাৰ স্মৃতিৰেখা গোস্বামী বুলি এগৰাকীয়ে কৈ আছে প্ৰতিযোগিতা এটা পাতক মই পুৰস্কাৰ দিম আমাৰ বিনায়ক ৰাষ্ট্ৰীয় প্ৰতিযোগিতা পাতিব পুৰস্কাৰ দিম মানে এতিয়া এনেকুৱা মোৰ ভাল লাগিছে সেই যে সকলোকে যে আদৰি লৈছে সকলোৱে সেইটো কিন্তু বৰ ডাঙৰ এটা আমাৰ কাৰণে সফলতা বুলিয়ে ভাবিছোঁ আৰু সেয়া কিন্তু ভগৱানৰ কৃপা আৰু আশীৰ্বাদ আৰু আমাৰ ভাগ্য আচ্ছা এতিয়া কথা হ'ল কি অনুশীলনৰ সাহিত্য চৰ্চাৰ কথাটো এনেকুৱা চাওক যে সাহিত্য চৰ্চাই মানুহৰ মনত প্ৰশান্তি দিয়ে যেতিয়া এটা সাহিত্য চৰ্চা বা সৃষ্টিত যেতিয়া এজন ব্যক্তি জড়িত হৈ থাকিব তেতিয়া তেওঁৰ মনৰ পৰা কিন্তু বিভিন্ন ধৰণৰ সমস্যা বা সমনীয়া বা হতাশা সেইবিলাক কিন্তু আঁতৰি থাকিব আমি ভাবিলোঁ যে অনুশীলন কেৱল পুৰুষৰ বা নাৰীৰ কাৰণে আমি কৰি নাৰাখোঁ এই গ্ৰুপটো আমি সকলোৰে কাৰণে মুকলি কৰি দিম শিশুৰ পৰা একেবাৰে আবাল বৃদ্ধ বনিতালৈকে আমাৰ ইয়াত আছে আপুনি আচৰিত পাব ৭৫ বছৰ বয়সৰ ব্যক্তিয়ে হাতত কলমটো তুলি লৈ মোক কয় জীৱনত প্ৰথম লিখিছে আৰু অনুশীলনৰ ভিতৰত লিখা আছে ফ্ৰেণ্ডছ এণ্ড ৱেল উইচাৰ্ছ অফ শ্ৰীমন্ত দত্ত সেই কথাষাৰ কিয় লিখা আছে জানে যে 5 লিটাৰ গাখীৰত যদি এটোপাল কেৰাচিন তেল দিয়ে পৰে গোটেই গাখীৰ 5 লিটাৰে নষ্ট হৈ যাব যদি শ্ৰীমন্ত দত্তক বেয়া পোৱা
এজন মানুহো যদি অনুশীলন গ্ৰুপত সোমায় তেতিয়াহ'লে কিন্তু মোৰ যি মানসিক প্ৰশান্তি সেই মানসিক প্ৰশান্তি কিন্তু শেষ হৈ যোৱাৰ সম্ভাৱনা আছে গতিকে মই ভাবিছোঁ যে মোক বেয়া পোৱা মানুহবিলাক গ্ৰুপটোলৈ নাহকচোন কিয়নো তেওঁলোকে নিজে মনত অশান্তি পাই থাকিব লাগে আৰু দ্বিতীয় কথা হ'ল কি মোৰ নামটো কিয় দি থোৱা আছে তাত সেই নামটো দিয়া আছে প্ৰতি ৰাতিপুৱা শুই উঠি মই চাওঁ আজি 30,300 মেম্বাৰ হৈছে আজি 30,400 মেম্বাৰ হৈছে সেই কথাটোৱে মোক এটা অনুপ্ৰেৰণা দিয়ে যে শ্ৰীমন্ত দত্ত তুমি অকলে নহয় তোমাৰ কিবা এটা হ'বলৈ হ'লে 30,000 মানুহে কিন্তু কান্দিব গতিকে তুমি নিজক ভালকৈ ৰাখিব লাগিব আৰু মই জীয়াই থকাৰ প্ৰেৰণা পাবৰ কাৰণে আচলতে গ্ৰুপটোৰ বেকেটৰ ভিতৰত মোৰ নামটো দিছোঁ আৰু আমি লিখিছোঁ যে নবীন সাহিত্যিকৰ বাবে এক সুকীয়া মঞ্চ ইয়াত আমি কোনো পুৰণা সাহিত্যিকক ইয়ালৈ আমন্ত্ৰণ জনোৱা নাই কোনোবা যদি আহিছে আমি স্বাগতম জনাইছোঁ কিন্তু নতুন সাহিত্যিকসকলক বা সাহিত্য চৰ্চা কৰিবলৈ লোৱা ব্যক্তিসকলক আমি উৎসাহ দিছোঁ যি জানে তাকে লিখক কবিতাৰ নামত যি জানে আপুনি তাকে লিখক ইয়াত আমি দি চাওঁ প্ৰথম দিনা লিখিলে বেয়া হ'ল দ্বিতীয় দিনা লিখিলে বেয়া হ'ল তৃতীয় দিনাটো ভাল হ'ব কাৰণ একেটা দিনতেতো কোনো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হ'ব পৰা নাই বা উইলিয়াম শ্বেক্সপিয়াৰ হ'ব পৰা নাই হয়নে নহয় বাৰু গতিকে কিন্তু সকলোকে মই এটা অনুৰোধ জনাইছোঁ যে সকলোৰে এটা উচ্চাকাংক্ষা পুহি ৰাখক সকলোৱে উচ্চাকাংক্ষা পুহি ৰাখক যে এদিন ছপা আখৰেৰে মোৰ এখন কিতাপ ওলাব কোনেও নপঢ়িলে নাই এটা দিনত আপুনি যেতিয়া এই পৃথিৱীৰ পৰা বিদায় মাগিব তেতিয়া কিন্তু এই কিতাপখন আপোনাৰ গোটেই জীৱনটোৰ কাৰণে থাকি যাব আপোনাৰ নাতি নাতিনীয়ে পঢ়িব আমাৰ অনুশীলন গ্ৰুপত আমাৰ প্ৰতিনিধি আছে এডমিনৰ উপৰি প্ৰতিনিধিসকলে মানে তেখেতলোকতো মোৰ তেজবাঙৰ সম্বন্ধৰ দৰে তেখেতলোকে যথেষ্ট মোক ছাপোৰ্ট দি আহিছে মই প্ৰতিনিধিৰ তালিকাখন মাতিব নোৱাৰিম কাৰণে অজস্ৰ আছে আৰু সদস্যসকল যে আছে এতিয়া মোৰ এগৰাকী বাইদেউ বা এগৰাকী ভণ্টি এজন দাদা বা এটা ভাইটি নহয় সেই 30,000 মেম্বাৰৰ সিংহভাগ সদস্যাৰ কাৰণেই মই তেখেতলোকৰ পৰিয়ালৰ সদস্য তেজবাঙৰ সম্বন্ধৰ দৰে সকলোকে মই কৃতজ্ঞতা জনাইছোঁ আজি তেখেতলোকৰ কাৰণে এয়া সম্ভৱ হৈছে আচ্ছা আপুনি যদি মোক সুধিবলৈ বিচাৰে যে কেনেকৈ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আমি সকলোকে আগবঢ়াই আনিছোঁ আমি সাহিত্য চৰ্চা চাওঁ গল্প কবিতা প্ৰবন্ধ সকলোৱে লিখিব নোৱাৰে বহুতে কয় যে গল্প এটা লিখিবৰ কাৰণে এইটো এটা ইনবৰ্ণ কোৱালিটি লাগিব আৰু কোনোবাই ক'ৰবাত টিউশ্যন কৰিও গল্প এটা লিখিবগৈ নোৱাৰে বা কবিতা এটা লিখিব নোৱাৰে বোলে কি কৰিছা এমাহ বোলে টিউশ্যন ল'লোঁ আমুকৰ ওচৰত যে মই গল্প লিখিব পৰা হৈ গ'লোঁ সেইটো অসম্ভৱ গতিকে আমি এটা সিদ্ধান্ত ল'লোঁ যে সকলোকে কিবা এটা লিখিবলৈ চেষ্টা কৰোঁ যে প্ৰথম দিলোঁ যে চাওক মানুহবিলাক ACS অফিচাৰ হয় IAS অফিচাৰ হয় কোনোবাই কলেজৰ প্ৰিন্সিপাল হয় ডাক্তৰ হয় ইঞ্জিনিয়াৰ হয় কিন্তু সকলো জানো একলব্য হ'ব পাৰিছে সকলোৱে জানো একলব্য হৈ নিজৰ গুৰুক মনত ৰাখিব পাৰিছে নিশ্চয় নাই পাৰে গতিকে আমি ভাবিলোঁ যে অনুশীলনত এক আন্দোলনৰ সৃষ্টি হওক সেই আন্দোলনৰ সৃষ্টি হওক কেনেধৰণে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুক সকলোৱে সন্মান জনাই কিবা এটা লিখক সকলোৱেতো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু আছে সকলোৱে লিখিবলৈ আৰম্ভ কৰিলে সেইটো আমাৰ প্ৰথম পদক্ষেপ আছিল দ্বিতীয়টো পদক্ষেপত দিলোঁ আপোনালোকে নিজৰ পিতৃৰ বিষয়ে লিখক মাতৃৰ বিষয়ে লিখক আপোনালোকে নিজৰ দেৱৰৰ বিষয়ে লিখক নন্দেকৰ বিষয়ে লিখক আপোনালোকে নিজৰ স্বামীৰ বিষয়ে লিখক আৰু আপোনালোকে লিখক আপোনাৰ শাহুমাৰ বিষয়ে লিখক সাধাৰণতে কিছুমান সম্বন্ধ তিক্ত বুলি কোৱা তেতিয়া আমি সিদ্ধান্ত ল'লোঁ যে বহুত বোৱাৰীৰ শাহুমাকৰ লগত তিক্ত সম্বন্ধ আছে বহুতে কয় যে শাহু কেতিয়াও মাতৃ হ'ব নোৱাৰে কিয় নোৱাৰে মইতো মোৰ ঘৰত দেখি আছোঁ মোৰ মাক মই কওঁ যে মোৰ মাই মাদাৰ ইজ দ্য বেষ্ট মাদাৰ ইন ল অফ দ্য ৱৰ্ল্ড আৰু মোৰ মানুহগৰাকীৰ কথা কওঁ যে মাই ৱাইফ ইজ দ্য বেষ্ট ডটাৰ ইন ল অফ দ্য ৱৰ্ল্ড ইমান মোৰ মা আৰু মানুহগৰাকীৰ মাজত যিটো সম্পৰ্ক মই মানে বিৰাট শ্ৰদ্ধা কৰোঁ সেইকাৰণে আৰু মোৰ মনত এনেকুৱা এটা ধাৰণা নাজাগে যে কোনোবা শাহুমাক বেয়া আছে বুলি তাৰপিছতে মই ক'লোঁ যে আপোনালোকে শাহুমাকৰ বিষয়ে লিখক আৰু ক'লোঁ যে যোগাত্মক কথাবিলাক লিখক সকলোৱে শাহুমাকৰ বিষয়ে ভালকৈ লিখিলে তাৰ উদ্দেশ্যটো হৈছে কি শাহুমাকৰ বিষয়ে ভালকৈ লিখিবলৈ হ'লে তেতিয়া যদি কোনোবা বোৱাৰীয়েকক শাহুমাকে অকণমান নিজৰ জীয়েক বুলি ভাবি লোৱা নাছিলেও তেতিয়াহ'লে সেইদিনাৰ পৰা ভালকৈ পঢ়ি ভাবিবলৈ আৰম্ভ কৰিব আৰু অনাগত দিনত কোনোবা শাহুমা হ'ব আজি বোৱাৰীসকল শাহুমা হ'ব তেতিয়া তেওঁলোকৰ এই ভাল ভাল শাহুমাবিলাকৰ কথা মনলৈ আহিব আৰু তেওঁলোকো ভাল শাহুমা হ'ব মই এতিয়া দুখনমান উপন্যাস লিখি আছোঁ সেই উপন্যাসকেইখনত মই সম্পূৰ্ণ বাস্তৱ কথাই লিখি আছোঁ এগৰাকী মহিলাই মোলৈ কান্দি কান্দি ফোন কৰিলে যে দাদা আপুনি মোক এটা উপায় দিয়কচোন যে বিয়া হোৱাৰ দিনৰ পৰা এতিয়ালৈকে মই অকণো মানসিক শান্তি নাপালোঁ মানুহজনে মোক বিৰাট টৰ্চাৰ কৰে তেওঁ মোক একেবাৰে ভাল নাপায় ক'তো লৈও নুফুৰে মই বিৰাট আচলতে নিসংগ অনুভৱ কৰোঁ
যেতিয়া স্বামীৰ হিতান্ত দিলোঁ, জীৱন সংগীৰ যেতিয়া হিতান্ত দিলোঁ, তেওঁক তেতিয়া মই ফোন কৰি ক'লোঁ যে ভণ্টি, আজি আমি জীৱন সংগীৰ বিষয়ে লিখিবলৈ কৈছোঁ, তুমি তোমাৰ স্বামীৰ আটাইকেইটা ভাল গুণ ইয়াত লিখা। দাদা লিখিলে কি হ'ব, তেখেতৰতো ফেচবুকে নাই। মই একো নহয়, তুমি লিখা। লিখিলে, তেখেতৰ ফটো দিলে। আমাৰ গ্ৰুপতে থকা কোনোবা এজন বন্ধুৱে হয়তো তেখেতক দেখুৱালে। চোৱাচোন তোমাৰ পৰিবাৰে কিমান সুন্দৰকৈ তোমাৰ কথা লিখিছে। আৰু এসপ্তাহৰ পিছত সেই একেগৰাকী ভণ্টিয়ে মোলৈ ফোন কৰিছে হাঁহি হাঁহি যে দাদা, আই এম হেপি এনাফ। আপুনি যে মোৰ স্বামীৰ বিষয়ে যোগাত্মক কথাখিনি লিখিবলৈ ক'লে, মই লিখিলোঁ। তেখেতে ক'ৰবাত পঢ়িলে আৰু তেতিয়াৰ পৰা এতিয়ালৈ মানে তেখেতে মোক ইমান ধুনীয়া বিহেভ কৰিবলৈ লৈছে। ক'ৰবাত গ'লেও মোক লৈ যায়, ক'ৰবাত ওলাই গ'লেও 2-3বাৰ মোলৈ ফোন কৰে। মই এতিয়া একেবাৰে সুখী। আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ আছোঁ। এইবিলাক পজিটিভ দিশ আপুনি চাওকচোন। তাতে দুটা বানান ভুল হ'লে কোনোবাই অসমীয়া ভাষাৰ গ্ৰুপবিলাকে হৰাচ কৰিছে বুলি ক'বৰ কাৰণে সহজ, কিন্তু এই যে পজিটিভ কামবিলাক আমি কৰি আছোঁ, সেইবিলাকতো মানুহে চাব লাগে ন। গতিকে পজিটিভ দিশবিলাক চাওক। আৰু আমি এইটোও কৈছোঁ যে বানান শুদ্ধ সকলোৰে হ'ব আৰু লিখিবলৈ আৰম্ভ কৰিছেহে। গতিকে ভৱিষ্যতৰ দিনত আমি আশা কৰিম যে অনুশীলনে বহুতক আগবঢ়াই নিব। আচ্ছা, আৰু এটা কথা মই আপোনাক কওঁ যে লকডাউনটো আচলতে আমাৰ অনুশীলন গ্ৰুপৰ কাৰণে এক আশীৰ্বাদ স্বৰূপ হ'ল। আমি বহুতো সেৱা আগবঢ়াব পাৰিলোঁ। যেতিয়া লকডাউন আৰম্ভ হ'ল, তেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে অনুশীলনৰ বহুত অভিভাৱক অভিভাৱিকাৰ দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে। আমি গ্ৰুপত এটা পোষ্ট দিলোঁ যে আমাৰ যিসকল অনুশীলনত থকা আপোনাৰ ছাত্ৰ ছাত্ৰী আছে দশম শ্ৰেণীত পঢ়ি থকা, আপোনালোকৰ হোৱাটছআপ নম্বৰ দিয়ক, আমি এটা হোৱাটছআপ গ্ৰুপ খুলিম। আৰু মোৰ বহুকেইজন বন্ধু বান্ধৱী তেখেতলোক আগবাঢ়ি আহিলে, টিচাৰ তেখেতলোকে তাত টিচিং কৰিবৰ কাৰণে আগবাঢ়ি আহিলে। আৰু সেই গ্ৰুপটোত আমি অনলাইন টিচিং কৰোঁ। আৰু তাৰোপৰি আমাৰ অনুশীলন মানে হোৱাটছআপ গ্ৰুপটোত কৰোঁ মই কৈছোঁ। আৰু অনুশীলন গ্ৰুপটোতো আমি এতিয়া পাঠদান কৰিছোঁ, ইউটিউব আমি লিংক দিওঁ, তেনেকুৱা ধৰণে আমি আগবঢ়াই নিম। তাৰোপৰি অনুশীলনে সমাজৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণে ভূমিকা লৈছোঁ যে এদিন গৌৰীসাগৰ তিনিআলিত থাকোঁতে মোৰ হঠাৎ মনত পৰিলে আমি এখনতো ফাৰ্মাচী সুধি চাব পাৰোঁ যে আমাৰ মেম্বাৰ তেতিয়া 3000 হৈছে। যে 3000 মেম্বাৰে যদি আপোনাৰ ফাৰ্মাচীখনত ঔষধ ক্ৰয় কৰে, আপুনি 5% ডিছকাউণ্ট আমাক দিব পাৰিবনে? যে মই অনিমা ফাৰ্মাচীলৈ গ'লোঁ, খুব ভাল লাগিলে, তেখেতলোকৰ ইমান সুন্দৰ ব্যৱহাৰ। তেখেতে ভাবিলে, মোক ফেচবুকত দেখিও থাকে যে এখেতে যেতিয়া ইমানখিনি কৰিবলৈ ইচ্ছা কৰিছে, আমিনো কিয় সহযোগিতা আগবঢ়াম। তেখেতলোকে সহযোগিতা আগবঢ়ালে, 5% ডিছকাউণ্ট আমি তাত পাওঁ, আমাৰ সদস্যসকলে পায়। আমাৰ নিপু নেওগ ছাৰ, তেখেত হোমিঅ'পেথিক চিকিৎসক, তেখেতেও 10% ডিছকাউণ্টত আমাৰ সদস্যসকলক চিকিৎসা আগবঢ়াব। মেট্ৰিক্স লেবৰেটৰী ডাক্তৰ জিন্তু ঋষভ শইকীয়া দাদা, মই আগতে ছাৰ বুলি কৈছিলোঁ, সেইদিনাখন ক'লে মোক দাদা বুলি ক'বা, বৰ সুখী দাদা, থেংক ইউ আপোনাক। মই তেতিয়াৰ পৰা দাদা বুলিয়ে কওঁ যে জিন্তুত দায়ো আমাক সহায় কৰিছে, বিভিন্ন সময়ত মোক সহায় কৰি আহিছে। বৰ্ণিলৰ কাৰণেও 10,000 টকা দিছে কেছ পইচা। ঠিক তেনেকৈ তেখেতে ক'লে যে আমিও ইয়াত ডিছকাউণ্ট দিম, গতিকে আমাৰ সদস্যসকলে তাত পায়। আৰু মোৰ এজন বন্ধু অন্তমণি দত্ত বুলি কওঁ, তেখেত যোৰহাটৰ, আমাৰ প্ৰতিনিধি হিমালী বৰাৰ তেখেত হাজবেণ্ড হয়। তেখেতৰ নামটো মই এইকাৰণেই কৈছোঁ যে তেখেতে যোৰহাটত এখন বুক ষ্টলৰ লগত কথা পাতিছে, তাত আমাক 15% ডিছকাউণ্ট দিব। আৰু আমাৰ গৌৰীসাগৰ বিদ্যাভৱন, তেখেতলোকে আমাক 10% ডিছকাউণ্ট দিব। আৰু আমি বিভিন্নজনক তেনেকুৱা ধৰণে যোগাযোগ কৰিম লকডাউনৰ সম্পূৰ্ণ শিথিল হোৱাৰ পিছত। আৰু তেনেধৰণে আমি অনুশীলন গ্ৰুপটো সমাজ সেৱাৰ দিশতো আগবঢ়াই লৈ যাম। ধন্যবাদ দাদা, ইমানখিনি কথা এই গ্ৰুপটোৰ সম্পৰ্কে জনোৱাৰ কাৰণে। আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ সম্পৰ্কে অকণমান জানিব খুজিম। হয়, ভৱিষ্যত পৰিকল্পনা এনেকুৱা, পৰিকল্পনাটো বহুত কৰা হয়, কিন্তু বাস্তৱত কিমান ৰূপায়ণ কৰিব পাৰিম সেইটো আৰু পাছৰ কথা। এতিয়া কৈছে যে অনুশীলনৰ ফালৰ পৰা এটা ৰেকৰ্ড গঢ়াৰ আমি কাম কৰিম। এইটো কিমান দূৰ সফল হওঁ আৰু সেয়া ভগৱান ভাগ্য ভাবিছোঁ, আৰু সকলোৰে সহযোগিতা। তাৰপিছতে এখন বোলছবি বনোৱাৰ পৰিকল্পনা আছে। সেই বোলছবিখন বনাম কেঞ্চাৰৰ ওপৰত এটা পজিটিভ বাৰ্তা দিবৰ কাৰণে, কাৰণ কেঞ্চাৰ বুলি ক'লে সকলোৱে ভয় খায়, সেইটো কাম কৰিম। আৰু আনটো ভৱিষ্যত পৰিকল্পনা আছে, মইতো ইতিমধ্যে বহুখিনি চিকিৎসালয়লৈ গৈ কৰ্কট ৰোগীসকলক মনোবল বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিছোঁ মানে কি সহায় হৈছে নে নাই হোৱা নাজানো, কিন্তু বহুত কৰ্কট ৰোগীয়ে মোৰ হাতখন চুই চায়, মোৰ হাতৰ তলত চুমা খায় তেওঁলোকে, আৰু কয় যে আপোনাৰ কথাখিনিত এনেকুৱা অনুভৱ হৈছে আজিৰ পৰা যেন মই 80% ভাল হৈ গ'লোঁ, আৰু যেন 20% মই আপোনাৰ কথাখিনিকে ভাবি ভাবি ভাল হৈ যাম। গতিকে
তেনেকুৱা এটা পৰিকল্পনা আছে কি তেনেধৰণে আগবাঢ়িম। আমাৰ ISR শ্ৰদ্ধাৰ জেলিল ছাৰ, তেখেত এজন বৰ মানৱ দৰদী ব্যক্তি। মই ছাৰৰ লগত যোগাযোগ কৰিম আৰু ছাৰে যদি মোক শনিবাৰটোত স্কুলৰ পৰা ৰেহাই দিয়ে, মানে মই এনেকুৱা ৰেহাই দিবলৈ মানে মোৰ 2টা ক্লাছ থাকে, শনিবাৰে 4টা ক্লাছ থাকে, যে মই মোৰ আৰম্ভণিতে ক্লাছ 2টা কৰিম আৰু প্ৰধান শিক্ষক মহোদয় তথা আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষাগুৰু, শিক্ষয়িত্ৰীসকলৰো সেয়া অনুমতি ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ একো অনিষ্ট নোহোৱাকৈ যাতে শনিবাৰটোত মই বিভিন্ন বিদ্যালয়লৈ গৈ এই কৰ্কট ৰোগৰ যাতে সজাগতাৰ মূলক এক মানে কাৰ্যসূচী যাতে মই গ্ৰহণ কৰিব পাৰোঁ, সেই বিষয়ে পৰিকল্পনা আছে। আপোনাৰ এই সকলোবিলাক পৰিকল্পনা সুকলমে সম্পন্ন হওক, মানুহৰ কাষত থিয় দিয়াৰ এই মনটো সদায় জীপাল হৈ থাকক, আপোনাক সুস্বাস্থ্যৰে ভগৱানে কুশলে ৰাখক।